ওয়েলকাম বেক টু মাই ইউটিউব চেনেল DKC। আজি মই এটা বিশেষ ঠাইলৈ যাবলৈ ওলাইছোঁ। সেই ঠাইটো মই গৈ পোৱাৰ পিছত আপোনালোকক দেখুৱাম। যদি চাই ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ ছাবস্ক্ৰাইব কৰি কাষত বেলখন বজাই দিব। বলক এতিয়া মই সিঠাইলৈ গৈছোঁ, চাই থাকিব। বেক কেমেৰা দেখুৱাই চাই থাকিব। আপোনালোকক টেক চিটি ৰাস্তাটো দেখুৱাইছোঁ, চাই থাকিব। এইটো টেক চিটি অৰ্থাৎ IIT। দেখুৱাম চান্দৰ মেৰি ঘৰটো। এইটো চান্দৰ মেৰি ঘৰ চাওক। মই চান্দৰ মেৰি ঘৰ দেখুৱাম। মই বেক কেমেৰাৰ পৰা দেখুৱাই চাই থাকিব। চাওক কিমান ধুনীয়া এইবিলাক বেউলা লক্ষীন্ধৰৰ এইবিলাক কেৱল শিলেৰে খণ্ডিত চাওক কিমান ধুনীয়া লাগিছে। লগতে মই শিৱ বাবাৰ মেৰ ঘৰটো চাওক। মই এই মেৰ ঘৰটো আপোনালোকে দেখুৱাম, চাই থাকিব। এই লগতে শিৱ বাবাৰ মন্দিৰটো চাওক। এই শিৱ বাবাৰ মন্দিৰ, ইয়াতে মই এটা প্ৰণাম কৰি লওঁ, চাই থাকিব। চাই থাকিব মেৰ ঘৰৰ চৌহদটো চাওক। মই চান্দৰ মেৰ ঘৰৰ মই পুখুৰীটো আপোনালোকে দেখুৱাম, চাই থাকিব। মেৰ ঘৰৰ চৌহদটো মই ধৰি চাই থাকিব। এইবিলাক বিয়া হ'ব নহয়, ইয়াত বিয়া বাৰু আদি গোটেইখিনি হয়। ইয়াত মানে কিবা এটা এই বিবাহৰ কাৰণে এইবাৰ কিবা এটা মাননি হিচাপত লয়। বৰ বেছি সিমান নহয়। এইখিনি মই আপোনাৰ এতিয়া মই পুখুৰীটো দেখুৱাইছোঁ, চাই থাকিব। পুখুৰীটো দেখুৱাইছোঁ, চাই থাকিব। পুখুৰীটো কিমান ধুনীয়া, কিমান চব মেৰ ঘৰৰ পুখুৰীটো দেখুৱাইছোঁ। এই সদাগৰৰ ঠাইটোৰ নাম হৈছে আপোনাৰ মঠপাৰা। এই মঠপাৰা আপোনাৰ ৰাস্তাৰ কিনাৰতে এক চাইডে লেখা আছে মেৰঘৰ, চান্দৰ মেৰঘৰ। গুৱাহাটীৰ পৰা আহিলে আপোনালোকে বাওঁপিনে দেখা পাব, ছয়গাঁও পোৱাৰ আগে আগে। ভিতৰলৈ গৈ আছোঁ, চাই ৰাখিব। চাওক কিমান ধুনীয়া হৈছে। এইটো বহুত বছৰ পুৰণি। মই চাওক কিমান ধুনীয়া লাগিছে। এই শিৱ বাবাৰ মন্দিৰটো চাওক, কিমান ধুনীয়া লাগিছে। অকল মোক কমেণ্ট কৰি জনাব। চাওক এই শিৱ বাবাৰ মন্দিৰ চাওক। চাওক গোটেই ঘৰটো মই দেখুৱাইছোঁ। চাওক কিমান ধুনীয়া লাগিছে। আপোনালোক এই যে চান্দৰ মেৰ ঘৰটো চাবলৈ আহিব। চাওক কিমান ধুনীয়া লাগিছে। মই চান্দৰ মেৰ ঘৰৰ ভিতৰলৈ গৈছিলোঁ, এইখিনি মই দেখাইছোঁ। চান্দৰ মেৰ ঘৰটো চাওক। কিমান ধুনীয়া লাগিছে। এতিয়া মই আহি পালোঁ চন্দিকা মন্দিৰ। এয়া মই চন্দিকা মন্দিৰ দেখুৱাম, চাই থাকিব। এতিয়া মই চন্দিকা মন্দিৰৰ ভিতৰলৈ গৈছোঁ, চাই থাকিব। এয়া চন্দিকা মন্দিৰ কিমান ধুনীয়া লাগিছে। গোটেইখিনি আপোনালোকে দেখুৱাম, চাই থাকিব। এয়া চাওক চন্দিকা মন্দিৰৰ দৃশ্য কেনেকুৱা। চাওক গোটেইখিনি মই আপোনাক দেখুৱাইছোঁ, চাওক। এয়া চন্দিকা মন্দিৰৰ দৃশ্য চাওক। গোটেইখিনি আমি দেখুৱাইছোঁ কেনেকৈ চাওক। এইটো কিমান বছৰ পুৰণি?
ইয়াত পুৰোহিত থাকে 24 ঘণ্টাই কিন্তু আজি বৰ্তমান নাই আচলতে আমি সকলোৱে এইটো সজাগ হৈ ইমান শক্তিশালী মন্দিৰ অলপ চাফ চিকুণকৈ আমি ৰখাটো সকলোৱে হয় কাৰণ মই বহুত মন্দিৰলৈ ভিডিঅ'লৈ ঘূৰিছোঁ কিন্তু আজি ইয়াতে প্ৰথম দেখা বুলি ক'লেও ভুল নহয় কিন্তু ভগৱানৰ ঠাইত আহিছোঁ চাফা বুলি ভাবিব লাগিব নহয়নে থেংক ইউ গোটেইখিনি আপোনালোকৰ তথ্য দেখুৱাম চাই যাব নমস্কাৰ জনাইছোঁ আমাৰ এই চন্দিকা মন্দিৰটো কিমান বছৰ পুৰণি এইটো প্ৰায় 500 বছৰ পুৰণি চান্দহতৰ আগৰ আগৰ দিনত নাই এই মন্দিৰটো প্ৰত্যেক বছৰে হেৰি না প্ৰত্যেক দিনে পূজা পাঠ চলি আছে নাই এইটো দৈনিক নিত্য পূজা সদায় হয় 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 নিত্য পূজা হয় বলি হয় সদায় বলি হ'ব ইয়াতে বলি হয় নিত্য পূজা নিত্য পূজাৰ লগত সদায় বলি হয় পাঠা পাৰ হয় বলি সদায় বলি হয় আৰু কিবা ক'ব নেকি কিবা ক'ব নেকি কি ক'ম সুধিছিলোঁ এইটো চান্দহৰ দিনৰ অৰ্থাৎ 500 বছৰ পুৰণি নাই আছে তুমি পুখুৰীটো দেখুৱাইছে চাই থাকিব গোটেই স্পট দেখুৱাইছে চাই মোৰ কমপ্লিট হৈ গ'ল এতিয়া হোৱাৰ পিছত মই মই আহাৰ গ্ৰহণ কৰিম এখন ফুডি চাই থাকিব এতিয়া মই ফুডি গ্ৰহণ অলপ কিছু দেখুৱাম চাই বেক মাৰি এখন ফুডি গুচি গ'লোঁ এতিয়া খানা পিনা হৈ গ'ল কমপ্লিটলি মন্দিৰ দৰ্শন হ'লোঁ ফুৰিত খানা খালোঁ এতিয়া আমি ঘৰে ঘৰে বহি থাকিম চাই থাকিব মানে নেক্সট অনিটি ভিডিঅ' চাই থাকিব থেংক ইউ